আজি এইটো দোকানৰ কথা বেয়া আছে। ঐ মালিক ক'ত? দোকানৰ মালিক ক'ত? এফালে আহা। তোমালোকে ইমান কম দামত কিয় মাল দিয়া এইটো কোৱা? হা, লংকাৰ পৰা কম ৰেটত মাল দিয়া। লংকাৰ দোকানীবোৰে তোমালোকৰ ওপৰত খং কৰি আছে। কম দামত কিয় মালটো দিয়া এইটো কোৱা? আমালোকৰ ইয়াত যিমান আছে আমালোকৰ মানুহ হয়, সব চিনাকি আছে। সব চিনাকি নিজৰ মানুহ বোলে তুমি কি কম দামত মাল দিবা? এইটো কোনো কথা নেকি? নহয় এইটো মানে লংকাৰ পৰা ঘূৰি আহি তোমাৰ ইয়াত সামান ল'ব আহে, ইয়াতে পৰা সামান লৈ যায়। এটা কি ক'বাচোন বিজি? কি ক'ম আৰু? এতিয়া কোৱা, এতিয়া মোকো এটা লাগিব, কম দামত লাগিব। মোক কিবা নাই, মোক কম দামত দিব নাই। কি লাগে সব কেইটা আছে, অফাৰো পাই যাব এতিয়া। অফাৰ পাই যাব। শুনিছো কি কি অফাৰ দিয়ে বোলে, কোৱাচোন কি কি অফাৰ? লগত হেডফোন পাই যাব আৰু লগত বেগ এটা পাই যাব। সব কেইটা অফাৰ দি আছো মই আমালোকে। বাহ, তো ইমান কম দামত দি আছা, অফাৰো দি আছা। এই ঘটনাটো মানে এনেকা হ'ল যে কি ক'ম, মইতো ল'বলৈ আহিছো, খুনিয়া ল'বলৈ আহিছো। মই বোলো না, আজি লংকাৰ পৰা মই ঘূৰি আহিছো, ইয়াৰ পৰা সামান ল'ম। আৰু মোৰ লগৰ বন্ধু বান্ধৱ কেইজনে কৈ আছে মোবাইল কিনিব হ'লে, কিবা ফ্ৰিজ ট্ৰিজ কিনিব হ'লে, ইলেক্ট্ৰনিক সামান কিনিব হ'লে ডাবলঙত বোলে এনকে ইলেক্ট্ৰনিকত যাওঁ বোলে, তাত গ'লে বোলে কম দামত পায়। সঁচাকে আহিছা হয় নে নাই? সেইটো কাৰণে আহিছো, যদি মোবাইল লৈ যাব আমাৰ ইয়াৰ পৰা ফাইনেন্সো আছে। মানে যিটো কথা মই শুনিছো আৰু এতিয়া তুমি কৈ আছা তাৰমানে সঁচা। আচ্ছা ঠিক আছে বন্ধু বান্ধৱীসকল, মই নিজে ইয়াত আহি এতিয়া মই নিজে এই দোকানৰ মালিক দাদা তাৰ সৈতে কথা পাতি মই এতিয়া প্ৰুভ কৰি দি আছো যে সঁচাকে কম দামত দিয়া। লংকাৰ পৰা কম দামত আপোনালোকে ইলেক্ট্ৰনিক সামান পাব, সব পাব। কি কি পোৱা যায়? ফেন পোৱা যায়, ষ্টেণ্ড ফেন পাব, টমটমৰ বেটাৰী পাব, ফ্ৰিজ আছে। আৰু যদি এক্সিস্টিং কাস্টমাৰ আছে, ইয়াত বোৰ্ড আছে, দেখাব পাৰিব। ইয়াত বোৰ্ড আছে, এক্সিস্টিং যদি কাস্টমাৰ হয় বাজাজৰ 0 ডাউন পেমেন্ট পাই যাব। মানে ইএমআই টো ল'ব পাৰে। বাজাজ ইএমআই ফেসিলিটি সব अवेलेबल আছে। বাজাজ ফাইনান্স अवेलेबल আছে। ঠিক আছে বন্ধু বান্ধৱীসকল, আপোনালোকে যদি ইলেক্ট্ৰনিক সামান ল'ব বিচাৰিছে, ডাউন পেমেন্ট দি ইএমআই ৰ জৰিয়তে বাজাজ ইএমআই, বাজাজ ফাইনান্সাৰ সব अवेलेबल আছে। আপোনালোকে ইয়াতে আহিব ডাবলঙত, এনকে ইলেক্ট্ৰনিকত আহি আপোনালোকে সামান লৈ যাব পাৰিব। কি কি আছে? মোবাইলো আছে। আৰু যদি কিবা বস্তু আপোনালোকৰ লাগে তেনেহ'লে অৰ্ডাৰ দিলে এদিন দুদিনত আনি দি দিব। যিকেইটা তাত এভেলেবল নাই, এভেলেবল নথকাকেইটা আনি দিব ন। মই যি হিচাপে এই দোকানত আহিছিলো যে আজি আহি মই ইয়াতে প্ৰমাণ কৰিম, মই চাম সঁচাকে বস্তুবোৰ কম দামত দিয়ে কিনে নাই। চাওঁ এটা মোবাইল দিয়াচোন, কেনেকুৱা মোবাইলবোৰ এইটো চাওঁ। এইটো কি মোবাইল? P4 Lite। Realme P4 Lite হয়। আচ্ছা, এইটো লগত Realme বাডছ এটা হেডফোন পাই যাব। কি ফ্ৰী পাব এইটো লগত? চাওঁ এইটো লগত ফ্ৰী বস্তুটো চাওঁ। বাডছ এটা হেডফোন পাই যাব। এইটো এটা ফ্ৰী পাই যাব। এইটো এনে কিনোতে কিমান লয়? অনলাইনত 1500 মান পৰিব। 1500 টকা দামী অৰিজিনেল মানে কাণত লগোৱা গান শুনা যিটো ইয়াৰবাডছ বা ৱায়াৰলেছ মাইক বা ৱায়াৰলেছ ইয়াৰফোন যি কয় এইবোৰ ফ্ৰী পাব। এইটো লগতে এই মোবাইলৰ লগতে কিনিলে পাব। লগত বেগ এটা আছে, বেগো আছে। বেগটো হেৰি আছে, মই পিছত দেখাই দিম এইটো। আচ্ছা, বেগো আছে, বেগো ফ্ৰী পাব। বেগো ফ্ৰী পাই যাব। ঠিক আছে, তো মই আজি এটা ঘৰৰ কাৰণে মোবাইলটো নলওঁ, বেলেগ কিবা সৰু সুৰা সামান লৈ যাম, মোক ডিছকাউণ্ট কৰি কম দামত দিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ বহুতৰো কমেণ্ট আছিলে, কুৱেশ্যন আছিলে যে এনকে ইলেক্ট্ৰনিকত সঁচাকৈ বা কম দামে কিবা বস্তু দিয়ে কিনা নাই, এবাৰ গৈ ভিডিঅ' বনাব লাগে। আগতে মই ভিডিঅ' বনাইছিলো, সেই ভিডিঅ'টো বহুতো চাইছে। আজি আকৌ ভিডিঅ' বনালো। এইটো কি ভাই, আইফোন নেকি? iPhone 17। হা, চাওঁ এইটো কি হয়? iPhone 17। তোমাৰ iPhone 17 পোৱা যায়? নহয়, এইটো কভাৰো আছে, কভাৰো পাই যাব। বৰ্তমান 70ও আছে, 70টো ষ্টক আছে। এতিয়া যদি লাগে iPhone 17 ষ্টক পাই যাব। এইটো আছে iPhone 17। আচ্ছা ঠিক আছে, তোমাৰ দোকানৰ বৰ্ডটো ইয়াতে দি দিম, মোবাইল নম্বৰ চব আছে। কণ্টেক্ট কৰিব পাৰিবা, মোবাইলত মেছেজ কৰিলে, ফোন কৰিলে, কি লাগে নালাগে সব যোগাযোগ কৰক। ইলেক্ট্ৰনিক এভৰিথিং সামান ডাবলং, লংকাৰ পৰা যিটো ডাবলং হয়, ডাবলঙত আহি আপোনালোকে পাব। জাষ্ট কণ্টেক্ট কৰক, আহক আৰু লৈ যাওক।